প্ৰশ্ন নীতি আয়োগৰ অধ্যক্ষ কোন? উত্তৰ নীতি আয়োগৰ অধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰী। ভিক্টোৰিয়া মেম'ৰিয়েল হল ক'ত অৱস্থিত? উত্তৰ ভিক্টোৰিয়া মেম'ৰিয়েল হল কলকাতাত অৱস্থিত। 8 মে তাৰিখে কোনটো দিৱস পালন কৰা হয়? উত্তৰ 8 মে তাৰিখে ৰেডক্ৰছ দিৱস পালন কৰা হয়। প্ৰথম অসমীয়া পুৰুষ IAS বিষয়াজনৰ নাম কি? উত্তৰ প্ৰথম অসমীয়া পুৰুষ IAS বিষয়াজনৰ নাম হ'ল অচ্যুত শইকীয়া। ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন? উত্তৰ ভাৰতৰ প্ৰথম মহাকাশচাৰী হ'ল ৰাকেশ শৰ্মা। বাণ থিয়েটাৰ ক'ত অৱস্থিত? বাণ থিয়েটাৰ তেজপুৰত অৱস্থিত। ভাৰতৰ প্ৰথম ডাকঘৰ কোন ঠাইত বনোৱা হৈছিল? উত্তৰ ভাৰতৰ প্ৰথম ডাকঘৰ কলকাতাত বনোৱা হৈছিল। প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ কি? উত্তৰ প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ অবুজ বেদনা। কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধান খেতি কৰিছিল? উত্তৰ বড়ো জনগোষ্ঠীয়ে অসমত প্ৰথম ধান খেতি কৰিছিল। অসমৰ প্ৰথম মহিলা চিকিৎসকৰ সন্মান কোনে লাভ কৰিছিল? উত্তৰ অসমৰ প্ৰথম মহিলা চিকিৎসকৰ সন্মান ডাক্তৰ ৰজনীপ্ৰভা শইকীয়াই লাভ কৰিছিল। অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? উত্তৰ অসম ৰাজ্যিক সংগ্ৰহালয়টো গুৱাহাটী মহানগৰৰ দীঘলী পুখুৰীৰ দক্ষিণত অৱস্থিত অৰ্থাৎ গুৱাহাটীত অৱস্থিত। নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত অৱস্থিত? উত্তৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আহমেদাবাদ গুজৰাটত অৱস্থিত। অসমৰ আটাইতকৈ পুৰণি মেডিকেল কলেজ কোনখন? উত্তৰ অসমৰ আটাইতকৈ পুৰণি মেডিকেল কলেজখন হ'ল অসম মেডিকেল কলেজ ডিব্ৰুগড়ত অৱস্থিত। আহোম সাম্ৰাজ্যৰ শেষ ৰজাজনৰ নাম কি? উত্তৰ আহোম সাম্ৰাজ্যৰ শেষ ৰজাজনৰ নাম হ'ল স্বৰ্গদেউ পুৰন্দৰ সিংহ। কোনজন আহোম স্বৰ্গদেৱে বিহুগীত নৃত্যক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল? উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই বিহুগীত নৃত্যক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল। অ মোৰ আপোনাৰ দেশ গীতটি প্ৰথমে কোনখন আলোচনীত প্ৰকাশ পাইছিল? উত্তৰ অ মোৰ আপোনাৰ দেশ গীতটি প্ৰথমে পাহি নামৰ আলোচনীত প্ৰকাশ পাইছিল। ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? উত্তৰ ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম হ'ল আৰ্যভট্ট। অসমৰ লৌহ মানৱ বুলি কাক কোৱা হয়? উত্তৰ অসমৰ লৌহ মানৱ বিষ্ণুৰাম মেধিক কোৱা হয়। কনকলতা বৰুৱাই কোনটো স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিছিল? উত্তৰ কনকলতা বৰুৱাই ভাৰত ত্যাগ স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিছিল। পৃথিৱীৰ বৃহত্তম নদী কোনখন? উত্তৰ পৃথিৱীৰ বৃহত্তম নদী হ'ল আমাজন নদী।